নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2022 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 6 তাৰিখ। আজি বৃহস্পতিবাৰ, কৃষ্ণা দ্বিতীয়া তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো উন্নত থাকিব। খাদ্যত আজি ভেকুৰী তিতা আৰু পটল নিষিদ্ধ। প্ৰিয় বন্ধুসকল, ৰাশিফলসমূহ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। লগতে ভিডিঅ'টোত এটা লাইক কৰি ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক আৰু ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰে যেন। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যত কোনো প্ৰকাৰ আঘাত আৰু পুৰণা ৰোগৰ অশান্তিৰ ফলত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক। আজি আপুনি চিকিৎসা বিভ্ৰাট নহ'বলৈও সতৰ্ক হ'ব লাগিব। অৱশ্যে কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষেই থাকিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। পৰীক্ষা আদিতো স্থান লাভ কৰি আপুনি গুৰুজনৰ পৰা প্ৰশংসিত হ'ব। কিন্তু আজি বন্ধুৰ সংগত অৰ্থচিন্তাই আপোনাক আমনি কৰিব। নিবনুৱাই বিশেষ কোনো সংযোগত সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত সাময়িক বিচ্ছেদৰ সামান্য দুখ অনুভৱ হ'লেও সংযোগত সুখ আৰু গতানুগতিকতা অব্যাহত থাকিব। কিন্তু আজি আপোনাৰ ওপৰত কোনো কাৰণত আত্মীয়ৰ চাপ বৃদ্ধিৰ আশংকা আছে। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। ইয়াত সুখো থাকিব। কোনো সম্পদ ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। কিন্তু সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো পৰিৱেশত অবাবত যাতে আপোনাৰ প্ৰৱেশ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু মাখন ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ ফলত মানসিকভাৱে পীড়িত হৈ যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি আপোনাৰ মনোবল বঢ়াব লাগিব। আজি স্বাস্থ্যজনিত দুৰ্বলতাও কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ হ'ব পাৰে। শিক্ষাৰ পৰিৱেশো সামান্য নিম্নমানৰ, কিন্তু গতানুগতিকতা হ্ৰাস নাপায়। স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। নিবনুৱাই অবাবত শ্ৰেষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ সাৱধানতা লওক। আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। প্ৰেমত প্ৰিয় বন্ধুৰ ওপৰত কোনো কাৰণত আপোনাৰ অসন্তোষ থাকিলেও যিকোনো মন্তব্য প্ৰকাশ কৰোঁতে আপুনি সতৰ্কতা গ্ৰহণ কৰা আৱশ্যক। বিতৰ্ক আদি হ'লে অহেতুক পৰিৱেশ অধিক নিম্নগামী হোৱাৰ আশংকা দেখা যায়। গৃহত অধিক ধন ক্ষয় হ'লেও বিশেষ সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আজি যিকোনো পৰিৱেশতে আপুনি জুইৰ পৰাও সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি বিশেষ কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া আশা পূৰণত আপুনি আনন্দিত হ'ব পাৰিব। ক্ষমতা আৰু উচ্চ স্থান লাভত সুখ থাকিব। আৰ্থিক উন্নতিৰ লগতে আপোনাৰ আজি পৰিৱেশত মানুহ বাঢ়িব। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আজি সৎ বন্ধুৰ সংগত অধিক সময় ব্যয় হ'লেও আপুনি আনন্দিত হ'ব পাৰিব। সাহিত্য সংস্কৃতি আদিৰ কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপোনাৰ আজি সুনাম অৰ্জনৰ যোগ আছে। সন্তুষ্টি সামান্য কমিলেও নিবনুৱাৰ কৰ্মপ্ৰাপ্তিত আশা পূৰণৰ যোগ দেখা যায়। স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'লেও প্ৰিয় বন্ধুৰ সংগত সুখ থাকিব। আজি মিথুন ৰাশিৰ জাতকৰ শুভফল অধিক থাকিব। আপুনি এটা অতি উন্নত দিন পাব। গৃহত বিভিন্ন উৎসৰ পৰা অৰ্থপ্ৰবাহ অব্যাহত থাকিব। কোনো পুণ্যকৰ্মতো আপুনি আজি ব্যস্ত থাকিব লগা হ'ব পাৰে। কিন্তু কোনো কাৰণত অকস্মাত স্বাস্থ্যজনিত কাৰণত আপোনাৰ ব্যয় নাবাঢ়িবলৈ আপুনি যত্ন ল'ব লাগিব। সন্তানৰ পৰা সুখ থাকিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব
আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। কোনো অপ্ৰত্যাশিত সংবাদে অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকা আছে। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। কিন্তু যান বাহনত ভ্ৰমণৰ সময়তো যিকোনো পৰিৱেশতে শাৰীৰিক কষ্ট নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাত মানসিকভাৱে দুৰ্বল নহৈ প্ৰচেষ্টা বৃদ্ধি কৰক। নিবনুৱাৰ ভ্ৰমণৰ যুগ, কিন্তু সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো পৰিৱেশত আপোনাৰ প্ৰৱেশ নহ'বৰ বাবে আপুনি আজি সাৱধানতা ল'ব লাগিব। প্ৰেমত সংযোগত গতানুগতিকতা অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ কোনো শুভ সংবাদেও আপোনাক আনন্দ দিব, কিন্তু আপোনাৰ মনত সাময়িক বিচ্ছেদৰ সামান্য দুখো অব্যাহত থাকিব। গৃহত বিভিন্ন সমস্যা সমাধানত ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদেও আপোনাৰ চিন্তা সামান্য বঢ়াব পাৰে। স্বাস্থ্যৰ বাবে অকস্মাত আপোনাৰ ব্যয় নাবাঢ়িবলৈ সাৱধানতা লওক। চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বৰ লগতে অকস্মাত কোনো প্ৰকাৰ আঘাতেও আপোনাক মানসিকভাৱে পীড়িত কৰাৰ আশংকা দেখা যায়, যাৰ বাবে আপোনাক সাৱধানতাৰ প্ৰয়োজন আছে। অৱশ্যে পৰিৱেশত আপোনাৰ সফলতাও থাকিব, মাথো বিভিন্ন কাৰণত আপোনাৰ আজি মানসিক পৰিশ্ৰম বাঢ়িব। শিক্ষাত ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। আজি সাহিত্য সংস্কৃতি আদি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰাৰ যোগ আছে। বন্ধুৰ সংগত অবাবত আপোনাৰ ব্যয় নাবাঢ়িবলৈও আজি আপুনি যত্ন ল'ব লাগিব। হ'লেও দিনটো আনন্দৰ হ'ব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। সংযোগতো গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। সাময়িক বিচ্ছেদৰ দুখ থাকিলেও দিনটো আপোনাৰ পক্ষতে থাকিব। গৃহত বিভিন্ন সময়ত অৰ্থ সমস্যাই আপোনাক আমনি কৰাৰ আশংকা আছে। ইয়াৰ মাজতো কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। যিকোনো পৰিৱেশতে আপুনি আজি জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বিভিন্ন প্ৰকাৰ চাপ অনুভৱ হ'লেও সফলতা আপুনি অব্যাহত ৰাখিব পাৰিব, মাথো আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। গোপন শত্ৰুৰ দ্বাৰা নতুন কোনো সমস্যাৰ উদ্ভৱ নহ'বলৈ সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ্থীৰ বন্ধুৰ সংগত ব্যয় বাঢ়িব যদিও সুখো থাকিব, কিন্তু অকস্মাত শাৰীৰিকভাৱে আঘাত নাপাবলৈও আপুনি আজি সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো অপ্ৰীতিকৰ পৰিৱেশত নোসোমাবলৈ যত্ন কৰক। ইয়াত আপোনাৰ সন্মানৰ প্ৰশ্ন জড়িত থাকিব। প্ৰেমত বন্ধুৰ কোনো আচৰণে দুশ্চিন্তাগ্ৰস্ত কৰিলেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব, কিন্তু বিতৰ্ক আদি নহ'বলৈ আপোনাক সাৱধানতাৰো প্ৰয়োজন হ'ব। আজি কন্যা ৰাশিৰ জাতকৰ শুভফল অধিক থাকিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব, কিন্তু বিভিন্ন গৃহ সমস্যা সমাধানত আপোনাৰ আজি ব্যয়ো বাঢ়িব। আজি আপুনি জুই আৰু স্বাস্থ্যজনিত কাৰণত ব্যয় নাবাঢ়িবলৈও অধিক সাৱধানী হ'ব লাগিব। সন্তানৰ পৰা গৃহসুখ বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আপোনাক মানসিকভাৱে পীড়িত কৰিলেও পৰিৱেশত আপোনাৰ সফলতা আপুনি অব্যাহত ৰাখিব পাৰিব। আজি আপোনাৰ স্বাস্থ্যটো পৰিৱেশিক ৰোগৰ সামান্য অশান্তিয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি থাকিব। সৎ বন্ধুৰ সংগত সুখো থাকিব, কিন্তু সতৰ্কতাৰ অভাৱত প্ৰতিভা বিকাশৰ কোনো বিশেষ সুযোগ নষ্ট নহ'বলৈও আপোনাৰ লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাৰ শুভ সংবাদ লাভত আশা পূৰণৰ যোগ আছে, কিন্তু কোনো অপ্ৰীতিকৰ পৰিৱেশত অহেতুক প্ৰৱেশ নহ'বলৈ আপুনি যত্ন কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত বন্ধুৰ সংগত সুখী হোৱাৰ লগতে আজি সম্পৰ্কৰ স্থায়িত্বৰ প্ৰতিও পৰস্পৰৰ মাজত আগ্ৰহ বাঢ়িব, কিন্তু আপোনাৰ ওপৰত কোনো কাৰণত আজি আত্মীয়ৰ চাপো বাঢ়িব। গৃহত আৰ্থিক উন্নতিৰ নতুন আঁচনিত পোৱা সফলতাই আপোনাক উৎসাহ যোগাব। বস্ত্ৰ অলংকাৰ বা বাহন আদি ক্ৰয়ৰ আঁচনি লৈ আপুনি গৃহসুখত সুখী হ'ব পাৰিব। সন্তানৰ উন্নতিয়ে আনন্দ দিয়াৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু
বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি বিভিন্ন কাৰণত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। সহকৰ্মীৰ অসহযোগিতা আৰু কোনো কাৰণত হোৱা বিতৰ্কইও আপোনাক মানসিকভাৱে পীড়িত কৰাৰ আশংকা দেখা যায়, যাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক হ'ব। আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। শিক্ষাত আপুনি কম উন্নতি অব্যাহত ৰাখিব পাৰিব যদিও আজিৰ পৰিৱেশ সামান্য নিম্নমানৰ। অসতৰ্কতাৰ ফলত প্ৰতিভা বিকাশৰ কোনো সুযোগ যাতে নেহেৰায় তালৈ লক্ষ্য ৰাখক। অসৎ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ আজি আপুনি যত্ন ল'ব লাগিব। প্ৰেমত বন্ধুৰ পৰা পোৱা কোনো সংবাদত আপুনি উৎসাহিত হ'ব। সংগপ্ৰাপ্তিৰ যোগো আছে, যদিও ইয়াৰ বাবে আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। বৃহৎ কোনো সামাজিক ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হৈ আনন্দিত হ'ব পাৰিব। যান বাহনত ভ্ৰমণৰ সময়ত শাৰীৰিক কষ্ট নহ'বলৈ আপোনাৰ সাৱধানতাৰ প্ৰয়োজন। অৰ্থপ্ৰাপ্তি হ'লেও আজি ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ অৰ্থ সমস্যা প্ৰায় একেই থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। বিভিন্ন প্ৰকাৰ সমস্যাই মানসিক চাপ বৃদ্ধি কৰাৰ লগতে সফলতাৰ বাবে আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বঢ়াব লগা হ'ব পাৰে। অকস্মাত শাৰীৰিক দুৰ্বলতাজনিত কাৰণত আপোনাৰ অৰ্থ আৰু কৰ্ম নষ্ট নহ'বলৈও আজি আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন। কিন্তু শিক্ষাৰ্থীয়ে এটা উন্নত দিন পাব। শিক্ষাত উন্নতিত থকাৰ লগতে সৎ বন্ধুৰ সংগতো সুখী হ'ব পাৰিব। কিন্তু আজি আপুনি জুই আৰু যিকোনো আঘাতৰ পৰাও সাৱধানতা ল'ব লাগিব। নিবনুৱাক আজি অৰ্থচিন্তাই আমনি কৰাৰ আশংকা আছে। প্ৰেমৰ পৰিৱেশ উন্নত নহ'লেও সংযোগত গতানুগতিকতা আপুনি অব্যাহত ৰাখিব পাৰিব। আপোনাৰ শাৰীৰিক দুৰ্বলতাও সাময়িক বিচ্ছেদৰ প্ৰধান কাৰণ হোৱাৰ আশংকা আছে। আত্মীয় চাপ বৃদ্ধিও আপোনাৰ আজি মনোকষ্টৰ কাৰণ হ'ব পাৰে। গৃহত অধিক অৰ্থ ব্যয় কৰি বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তি হ'লেও ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ অৰ্থচিন্তাও অব্যাহত থাকিব। কোনো প্ৰতিবেশী বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ যত্ন লওক। আপোনাৰ আজি নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সদ্ভাৱ বাঢ়িব আৰু আপোনাৰ কৰ্মৰ বাবে আপোনাৰ সন্মান বৃদ্ধিৰ লগতে আপুনি আজি প্ৰশংসিত হ'ব। কিন্তু অকস্মাত স্বাস্থ্যৰ উন্নতিৰ বাবে যাতে আপোনাৰ ব্যয় নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আজি আপুনি নেতৃত্বৰ দায়িত্বও বহন কৰিব লগা হ'ব পাৰে। পৰিৱেশত আনন্দ থাকিব। নিবনুৱাই সন্তুষ্টি সামান্য কমিলেও কৰ্মপ্ৰাপ্তিত আশা পূৰণৰ যোগ আছে। প্ৰেমত প্ৰিয় বন্ধুৰ সংগত সুখ থাকিব। আজি বন্ধুৰ কোনো আচৰণত শ্ৰেষ্ঠত্ব আৱিষ্কাৰ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। আপুনি এটা অতি উন্নত দিন পাব। গৃহত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি চমু পাৰিবাৰিক ভ্ৰমণৰ কাৰ্যসূচী ল'ব পাৰে। ভ্ৰমণত আনন্দ থাকিব। কিন্তু কোনো কাৰণত শ্ৰেষ্ঠ বন্ধুৰ লগত অহেতুক বিতৰ্ক আদি নহ'বলৈও আপোনাক আজি যত্নৰ আৱশ্যক হ'ব। আপোনাৰ আজি মাখন ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ সকলো দিশেই আপোনাৰ সপক্ষে থাকিব, যদিও দৈহিক দুৰ্বলতাৰ বাবে যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ প্ৰয়োজন। অৱশ্যে সহকৰ্মী বন্ধুৰ সহযোগিতাই বিভিন্ন দিশত আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীৰ বন্ধুৰ সংগত অধিক সময় ব্যয় হ'লেও সুখ থাকিব। কিন্তু সতৰ্কতাৰ অভাৱত কোনো প্ৰকাৰে আঘাত নাপাবলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। অভাৱত কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও যত্ন কৰক। ইয়াত আপোনাৰ সন্মানৰ প্ৰশ্ন থাকিব। প্ৰেমত প্ৰিয় বন্ধুৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভ কৰি আপুনি সুখী হ'ব। আজি সচেষ্ট হ'লে আপুনি পুৰণা সমস্যাও সমাধান কৰিব পাৰিব। হ'লেও বাঞ্ছিত দিনটোৰ বাবে আপোনাক সামান্য অপেক্ষাৰ প্ৰয়োজন। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। অদূৰদৰ্শিতাৰ ফলত কোনো ক্ষেত্ৰত আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অবাঞ্ছিত পৰিৱেশত প্ৰৱেশৰ পৰা বিৰত থাকিবলৈ যত্ন কৰক। আপোনাৰ আজি গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব।
শেষত আহোঁ মীন ৰাশিলৈ। শাৰীৰিক ক্ৰমোন্নতিত আপোনাৰ মনোবল বাঢ়িলেও পৰিৱেশৰ একাধিক অতিৰিক্ত দায়িত্বই আপোনাৰ দৈহিক আৰু মানসিক চাপ বৃদ্ধি কৰাৰ আশংকা আছে। অৱশ্যে বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাও আপুনি লাভ কৰিব আৰু সফলতাও থাকিব। শিক্ষাত আপোনাৰ উন্নতি থকাৰ লগতে আজি প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগো আপুনি লাভ কৰিব। নিবনুৱাই ভ্ৰমণত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আজি আপোনাক অৰ্থচিন্তাইও আমনি কৰিব পাৰে। প্ৰেমত প্ৰিয় বন্ধুৰ পৰা পোৱা শুভ সংবাদত আপুনি আনন্দিত হ'ব, কিন্তু মনত সাময়িক বিচ্ছেদৰ সামান্য দুখো থাকিব। আজি কোনো কাৰণত আপোনাৰ ওপৰত আত্মীয়ৰ চাপ বৃদ্ধিও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। গৃহত কোনো মাংগলিক কৰ্মত আপোনাৰ আজি ব্যয় বাঢ়িব। ইয়াত আপোনাৰ ব্যস্ততা থাকিলেও সুখো থাকিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগ আছে, কিন্তু আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।